নমস্কাৰ জনাই আছোঁ বিগ ব্ৰেকিং নিউজ হয় ঠিকই শুনিছে আপোনালোকে এই মাহৰ লাষ্টৰ ফালে লাভ কৰিব আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব PM কিষাণ আঁচনিৰ ধন যি আপোনালোকৰ এতিয়াও কিস্তি পোৱা নাই সেই কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ দিকে ধন এই মাহৰ লাষ্টতে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যোৱা 2023 ফেব্ৰুৱাৰীৰ 27 তাৰিখে আপোনালোকে লাভ কৰিছিলে প্ৰথমটো কিস্তিৰ ধন আৰু এইবাৰ আপোনালোকে ফেব্ৰুৱাৰী মাহত শেষৰ ফালে আপোনালোকে জনাই আছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ 20 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত লাখ লাখ কৃষকে লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন জনাই আছো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আপোনালোকে 20 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত লাভ কৰিব 16 নম্বৰ কিস্তিৰ ধন বেনিফিচিয়াৰী সকলৰ সুবিধাৰ বাবে pmkisan.gov.in যি পোৰ্টেল আছে যি ওয়েবসাইট আছে সেই ওয়েবসাইট আপোনালোকে মোবাইলত অন কৰি পিনি আপোনালোকে সেই ওয়েবসাইটত ক্লিক কৰিলে জানিব পাৰিব সকলো তথ্য আৰু লগত আপোনালোকৰ বাবে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে আপোনাৰ 011243000606 আৰু এটা নম্বৰ আছে আপোনাৰ 155261 এই নম্বৰত কল কৰি আপোনালোকে জানিব পাৰিব সকলো তথ্য ইয়াৰ বাবে আপোনালোকৰ যাতে সুবিধা হয় সেই কাৰণে এই নম্বৰসমূহ দিয়া হৈছে লগতে ওয়েবসাইটটো দিয়া হৈছে pmkisan.gov.in এই ওয়েবসাইটত আপোনালোকে লগইন কৰিলে মানে জানিব পাৰিব সকলো তথ্য দৰ্শকসকল এইটো আছিল আজিৰ গুড নিউজ যদি আমাৰ এই ভিডিওটো চাই পিনি ভাল লাগিলে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিও এটা লাইক কৰি দিব কিয়নো আপোনালোকৰ এটা লাইকত আমাক ভিডিও বনাবৰ কাৰণে ইচ্ছা জগায় বন্ধু বান্ধৱৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব যাতে এই কথা সকলোৱে গম পায় আৰু ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে আপোনাক ধন্যবাদ।